হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। নৰ্থ ইষ্ট ট্ৰেভেল এণ্ড ফুড ব্লগ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ দৰঙৰ আন এখন ঐতিহ্যমণ্ডিত ঠাই খটৰা সত্ৰলৈ। মঙলদৈৰ পৰা প্ৰায় 20 কিলোমিটাৰমান দূৰত অৱস্থিত। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ পৰিৱেশ, প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই আহিছে লোকসকল ঘৰৰ পৰা। মঙলদৈ বেজপৰা চক। লগৰকেইজন নাই, আজি অকলে আহিছোঁ। চাইকেল আৰোহী দল বৰ্তমান জনাম চকত উপস্থিত হৈছোঁ মই। আৰু কেইদিনমান পিছত গোটেই পথাৰখন সেউজীয়া হৈ পৰিব, যিহেতু এতিয়া ভুই ৰোৱা সময়। অসমৰ প্ৰত্যেকখন পথাৰতে এতিয়া এনেদৰে ভুই ৰোৱা দেখা পাব। মঙলদৈৰ পৰা ডিগিপাৰাৰ সংযোগী পথৰ ৰাস্তা এইটো। এতিয়াও 2-3 কিলোমিটাৰমান ৰাস্তা কাম শেষ হৈ উঠা নাই, বহুদিনেই হ'ল এনেদৰে আছে ৰাস্তাটো। চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই কামখিনি সোনকালে শেষ কৰে, ৰাস্তাটোৰ মেৰামতি কৰে। এয়া মই ডিগিপাৰা চকত উপস্থিত হ'লোঁ। ইয়াৰ পৰা আৰু প্ৰায় 7-8 কিলোমিটাৰমান আছে খটৰা সত্ৰলৈ। বৰ্তমান মই পথৰঘাটৰ শ্বহীদস্তম্ভৰ ওচৰত উপস্থিত হৈছোঁ। এয়া এক বুৰঞ্জী প্ৰসিদ্ধ ঠাই। ইয়াৰ বিষয়ে মই খটৰা সত্ৰৰ পৰা উভতিবৰ সময়ত দুআষাৰ ক'ম বাৰু চমুকৈ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। মই এতিয়া আহি ডিপিলা চকত উপস্থিত হৈছোঁ। ডিপিলা চকৰ পৰা মই এতিয়া সোঁহাতেৰে সোমাই যাব লাগিব। আপোনালোকে মোৰ সন্মুখেৰে এই চিধা ৰাস্তাটোৰে যদি যায় দুলিৰ ফালে যাব পাৰিব, কিন্তু মই এতিয়া এইফালে খটৰা সত্ৰলৈকে সোঁহাতেৰে এই ৰাস্তাটোৰে সোমাই যাম। আহক আপোনালোকো মোৰ লগত। পাথৰিঘাট, ডিপিলা আদি এইটো অঞ্চলৰ কোনোবা যদি বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট কৰি চাইকেল চলাই ইয়ালৈকে আহিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈও আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। চ' ফ্ৰেণ্ডছ, ফাইনেলি আহি মই এতিয়া খটৰা সত্ৰত উপস্থিত হ'লোহি। ইয়াতে মই এতিয়া চাইকেলখন ৰাখি লওঁ। এয়া মোৰ সন্মুখত এটা বিশাল হনুমানৰ মূৰ্তি। এতিয়া মই সত্ৰৰ ভিতৰলৈকে আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম। ব'লক আপোনালোক মোৰ লগত। এবাৰ আপোনালোকক মই সত্ৰৰ বাহিৰৰ দৃশ্যটো দেখুৱাই লৈছোঁ। সত্ৰৰ বাহিৰভাগতে প্ৰায় 10-12 ফুট ওখ এটা হনুমানৰ মূৰ্তি আছে। এইখন মেইন গেটখন। এইটো আপোনাৰ সত্ৰৰ বাহিৰৰ দোকান পোহাৰবিলাক। এতিয়া মই আপোনালোকক সত্ৰৰ দুৱাৰেৰে ভিতৰলৈকে লৈ যাবলৈ চেষ্টা কৰিম। ব'লক আপোনালোক মোৰ লগত। সত্ৰখনৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাম আপোনালোকক মই। চাই থাকক। যিহেতু মই ৰাতিপুৱা সোনকালে উঠি আহিলোঁ, এতিয়াও সত্ৰৰ মেইন দুৱাৰ খুলিবৰ সময় হোৱা নাই। মোটামুটি 10 বজাৰ পিছতহে সত্ৰৰ মেইন গেটখন খোলে। চ' আজি আপোনালোকক মই সত্ৰৰ ভিতৰভাগৰ দৃশ্যটো দেখুৱাব নোৱাৰিম। মই চমুকৈ আপোনালোকক সত্ৰৰ বিষয়ে অলপমান জনাবলৈ খুজিছোঁ। দৰং জিলাৰ ঐতিহাসিক ঠাইৰূপে পৰিচিত খটৰা সত্ৰ। মঙলদৈৰ পৰা প্ৰায় 20 কিলোমিটাৰমান দূৰৈত ডিপিলা মৌজাৰ অন্তৰ্গত ডিপিলা খৈৰাবাৰী সংযোগী পথৰ বাসস্থানৰ ওচৰতে অৱস্থিত এই খটৰা সত্ৰ। 1568 চনত লেচাকণীয়া গোবিন্দ আতৈয়ে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। আদিতে এই ঠাইখন গভীৰ অৰণ্যৰে ভৰপূৰ আছিল। লগতে এই ঠাইখনত খট নামৰ এটা জাতিয়ে বসবাস কৰিছিল। প্ৰবাদ আছে যে দ্বাপৰ যুগত অসুৰৰ ৰজা
খটাসুৰৰ ৰাজ্য আছিল এই ঠাইখন। গোবিন্দ আতৈয়ে খটসকলৰ দৰ্পচন্ন কৰি এই ঠাইখনত ধৰ্ম স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা এই ঠাইখনৰ নাম খটৰা বা খটৰা নামে পৰিচিত হয়। সত্ৰৰ মণিকূটৰ ভিতৰত ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ মূৰ্তি আছে। ভাদ আৰু আহিনৰ সংক্ৰান্তিত এই সত্ৰত পাচেতি মেলা হয়। ইয়াৰ উপৰিও এই সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু জন্মাষ্টমী আদি উৎসৱ পালন কৰা হয়। সত্ৰৰ কাষতে এটা ডাঙৰকৈ পুখুৰী আছে। এই পুখুৰীটোত কাছ আৰু মাছ আছে। পুখুৰীটোত বিস্কুট, মুড়ি আদি দিলে কাছ আৰু মাছবিলাকে খাবলৈ উঠি আহে। এই সত্ৰখনত প্ৰত্যেক দিনেই দূৰ দূৰণিৰ পৰা অগণন ভক্তৰ সমাগম ঘটে। বৰ্তমান ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন পৰিচালনা সমিতিয়ে এই সত্ৰখন চলায়। খটৰা সত্ৰৰ বিষয়ে মই যি আপোনালোকক চমুকৈ বিৱৰণ দাঙি ধৰিলোঁ, তাত মোৰ যথেষ্ট ভুলভ্ৰান্তি হ'ব পাৰে। যদি মোৰ ভুলভ্ৰান্তি হৈছে, আপোনালোকে মোক সেই দিশটো আঙুলিয়াই দিব আৰু মোক শুধৰাই দিব বুলি মই আশা কৰিলোঁ। ব'লক এতিয়া মই খটৰা সত্ৰৰ পৰা আপোনালোকক পথৰু ঘাটলৈকে লৈ যাওঁ আৰু তাৰ বিষয়ে অলপমান চমুকৈ আপোনালোকক অৱগত কৰাওঁ। এইখিনিতে মই আৰু এটা কথা জনাওঁ যে ডেছক্ৰিপশ্যনত মই খটৰা সত্ৰ আৰু ইয়াৰ মহত্বৰ বিষয়ে চমুকৈ এটা টোকা লিখিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই টোকাখিনি পঢ়ি ল'ব পাৰিব। এতিয়া মই ঘূৰি আহি আকৌ পথৰু ঘাটৰ ২৬ নম্বৰ ওচৰত উপস্থিত হৈছোঁ। মই ইয়াৰ বিষয়ে চমুকৈ অকণমান ক'ব বিচাৰিছোঁ। যদি ভুলভ্ৰান্তি হয় আপোনালোকে মোক শুধৰাই দিব। এয়া আপোনালোকৰ সন্মুখত পথৰু ঘাটৰ ২৬ স্তম্ভ। দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ পথৰু ঘাটত ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শাসন, শোষণ আৰু খাজানা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ সাতকুৰি অৰ্থাৎ ১৪০ জন কৃষকে ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল। এই স্থানতে সেই শ্বহীদ কৃষকসকলক সমাধিস্থ কৰা হয়। প্ৰত্যেক বছৰে ২৮ জানুৱাৰী তাৰিখটো সেই মহান বীৰ কৃষকসকলৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে কৃষক শ্বহীদ দিৱসটি উদযাপন কৰা হয়। ভাৰতীয় সেনা বাহিনীৰ ৰেজিমেণ্ট আৰু অভিকৰ্ণৰ সৌজন্যত কৃষক শ্বহীদসকলৰ স্মৃতিত এই কৃষক শ্বহীদ স্তম্ভটো নিৰ্মাণ কৰা হয়। আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ হ'লে গুগলত ছাৰ্চ কৰি ল'ব পাৰিব। চ' ফ্ৰেণ্ডছ, আজি ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।